সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আমি যাবলৈ ওলাইছোঁ বশিষ্ঠ মেলালৈ। ওলাই আহিয়ে সৌৱা কণ ল'ৰা ছোৱালীবোৰৰ খেল ধেমালিবোৰ দেখিবলৈ পালোঁ। আৰম্ভ কৰিছোঁ ফুলৰ মেলাৰে। সৌপিনে যে দেখিছে বেগ আৰু লগতে এয়া যে দেখিছে স্কাৰ্টবোৰ, ঠিকেই প্ৰাইচ দেখিছে। এই মেলাখনত দামৰ পৰা কম দামীলৈকে আপোনালোকে সকলোখিনিয়ে বস্তু পাব আৰু যিসকলে কম দামৰ বস্তু ল'ম বুলি ভাবিছে তেওঁলোকে এই মেলাখনত আহিব পাৰে। আৰু এই মেলাখনত আহিবলৈ হ'লে আপোনালোকে উৰুকাৰ পিছদিনা আহিব লাগিব। আৰু লোকেশ্যনটো হৈছে বশিষ্ঠ মন্দিৰ। বশিষ্ঠ মন্দিৰত সোমাই অহা ৰাস্তাটোতে এই মেলাখন হৈ থাকে। কিছুমান বস্তুৰ দাম একেই হয় যদিও কিছুমান বস্তু কিন্তু খুবেই কমতে পোৱা যায়। আৰু সৌপিনে মন্দিৰৰ গেটটো, এয়া সোমাই আহিয়ে চানাটো খাই ল'লোঁ। এই চানাটো কিন্তু মোৰ খুবেই প্ৰিয়। আৰু সৌৱা হৈছে মন্দিৰৰ মেইন গেটখন আৰু এইপিনে দি আছিলে ভোগ। আমিও লাইন লাগি গ'লোগৈ খাবলৈ আৰু খাই উঠি আহিলোগৈ কেইখনমান ফটো ভিডিঅ' ল'বলৈ। মেলাৰ পৰা ঠিক কেইটামান বস্তু লৈ আমিও ঘৰা ঘৰি হ'লোঁ। ভিডিঅ'টো আছিলে আজিৰ বাবে ইমানখিনিয়ে। লগ পাম নেক্সট ভিডিঅ'ত।